So hey guys, good morning. আৰু ফুলৰ পৰা গাইড ষ্টাৰ্টিং কৰিছোঁ আৰু গাইজ মানে আমাৰ আমচং টি ষ্টেট আপোনালোকক অলপ দেখাই দিওঁ ভিউটো। আমচং টি ষ্টেট আমাৰ ফেক্টৰী আৰু আপোনাৰ ফেক্টৰীখনৰ আজি গাইজ পূজা আছে আৰু আমাৰ ফেক্টৰীখন আপোনালোকক অলপ ধুনীয়াকৈ দেখাই দিওঁ। এইবিলাক কলগছ লগাইছে, চ' অলপ দেখাই দিছোঁ আমাৰ ফেক্টৰী। চ' গাইজ দাদাহঁতক লগ পালোঁ আৰু দাদাহঁতে মানে অলপমান কাম কৰি আছে, কাৰণ এইটো মানে চিলাই আছে সিহঁতে আৰু এইটো মানে বেলেগ জেগাত লাগিব। চ' সিহঁতে চিলাই আছে, এইটো চিলাই কৰি আছে আৰু গাইজ আজি মানে বহুত ডাঙৰ পূজা হ'ব। আৰু আৰু মানে এইখন হ'ল আপোনাৰ বাহিৰত আছে, মানুহ আহিলে মানে টেষ্টিং কৰে চাহ কেনেকুৱা হৈছে কেনেকুৱা নাই। চ' এইটো মানে বাহিৰত আছে। বলক গাইজ আপোনালোকক অলপ ভিতৰত ভিউ দেখাই আহোঁ। আৰু ভিতৰলৈ আহিলোঁ আৰু মানে পণ্ডিতে মানে পূজা আৰম্ভ কৰিব আৰু চ' পণ্ডিতে ইফালে আছে আৰু মই বঢ়িয়াকৈ ইফালে আহি গ'লোঁ। তো পণ্ডিতক অলপ দেখাই দিওঁ আৰু আপোনালোকক দেখাই দিওঁ কি বস্তু মানে কি বস্তু লৈ ইয়াতে পূজা কৰে আৰু কি দিয়ে। চ' ইয়াতে গোটেই বস্তু দেখাই দিম আৰু এইবোৰ গোটেই আছে ইয়াতে। চ' পণ্ডিতো ইয়াতে বহি আছে আৰু লেবাৰ কেইটামান আছে। চ' পণ্ডিত আছে ইয়াতে। পূজা এতিয়া হোৱা নাই, চ' পূজা আৰম্ভ হ'ব আৰু চ' মই আপোনালোকক অলপ দেখাই দিম চাহ কেনেকুৱা ধৰণৰ মানে। আৰু গাইজ এটা কথা, মানে পণ্ডিতটো আমাৰ ইয়াৰে হয়, আমাৰ গাঁৱৰে হয় আৰু আমাৰ বাগানৰে হয় মানে। চ' সিয়ে মানে আহিছে পূজা কৰিবলৈ আৰু আমাৰ ফেক্টৰীত মানে গাইজ পূজা হয়ে, কাৰণ পাত আহিব আৰু বেছি দিন নাই। চ' আহিয়ে গাইজ আমি লগ পালোঁ মামাক, আৰু এইফালে মামাই আছে ইফালে, আৰু এইফালে আমাৰ আছে পেগু ছাৰে, আৰু ছাৰক লগ পালোঁ। চ' ভাল লাগিল ছাৰক লগ পাই। আৰু গাইজ ইয়াতে আহি গ'লোঁ আমি এতিয়া, আৰু ইয়াতে বনাইছে আলু চালু গোটেই বস্তু ৰেডি কৰিলে খেচাৰীৰ কাৰণে। আমাৰ যিমানো বাগানৰ যিমান মানুহ আছে চ' সিহঁতৰ কাৰণে খিচৰি, আৰু ভাইহঁতক লগ পালোঁ, ভাইহঁতে পূৰা কামত বিজি হয়। আৰু গাইজ এইফালে কেৰাহীত দিলে নহয় দালি, আৰু দাদাজন পূৰা দালি মানে খেচাৰি বনাবৰ কাৰণে পূৰা তৈয়াৰী কৰি আছে এইফালে। আৰু বাইদেউহঁতক দেখাই দিলোঁ ফুলকবি মানে বন্ধাকবি গোটেই বস্তু কাটি আছে, চ' খেচাৰি বনাই আছে। চ' গাইজ আশা কৰোঁ এইটো ব্লগটো আপোনালোকক ভাল লাগিল। চ' গাইজ আপোনালোকে মৰম দিব। চ' গাইজ লগ পাম, বাই বাই গাইজ।